হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ প্ৰস্ৰাৱ পুৰণি হ'লে ঘৰতে বনাই খাব পৰা সহজ ঘৰুৱা সমাধান। বলকচোন জানো। এই ৰোগ হোৱাৰ কাৰণ ৰাতি উজাগৰে থকা, মদ্যপান, উগ্ৰ ঔষধ সেৱন ইত্যাদিৰ কাৰণে এই ৰোগ হয়। ৰোগৰ লক্ষণ: অণ্ডকোষ ৰঙা পৰে, প্ৰস্ৰাৱ কৰিবৰ সময়ত পুৰণি হয়, কম প্ৰস্ৰাৱ হয়, জ্বৰ হয়, বমি হয়, মেৰুদণ্ডত বিষ হয়, কঁকাল বিষায়, কেতিয়াবা প্ৰস্ৰাৱৰ লগত তেজো পৰে। এই ৰোগ হ'লে কেনেদৰে চিকিৎসা কৰিব লাগে? 4 চামুচ কেঁচা আমলখিৰ ৰস, 2 চামুচ কেঁচা হালধিৰ ৰসৰ সৈতে প্ৰতিদিন ৰাতিপুৱা খালী পেটে 15 দিন খালে ৰোগ নিৰাময় হয়। কঁকালৰ বিষ থাকিলে কঁকালত সেক ল'ব লাগে। কি খাব? মিচিৰি চৰ্বত খাব। ৰোগৰ প্ৰকোপ বেছি হ'লে চাবু, বাৰ্লি, ঘোল ইত্যাদি খাব। মই দি যোৱা সমাধানবিলাকৰ পৰা যদি আপোনালোকে সুফল পাইছে তেন্তে হ'লে আগলৈ প্ৰেৰণ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।